পুনৰ MB ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই আপোনালোকৰ বুলি এটি ভিডিঅ' আগবঢ়ালোঁ। যোৱাকালি মই জ্যেষ্ঠ সাংবাদিকা ছায়ামণি ভূঞা বাইদেউক লগ পালোঁ। আমাৰ ঘৰৰ সমীপত শ্ৰী গণেশ মা লক্ষ্মী এছ'চিয়েটৰ শ্ব'ৰুমলৈ তেখেতে আহিছিল। এটা ভাল অনুভৱ, তেখেতক দেখি, তেখেতক লগ পাই বহুতো ভাল অনুভৱ কৰিলোঁ। আৰু এটা কথা মই নিশ্চিত হ'লোঁ যে আমি জীৱনত যেনেকুৱা যি পৰিস্থিতি নহওক, আমি যদি ভাল কাম সদায় কৰি যাওঁ, তেতিয়াহ'লে আমি আদৰ সন্মান আৰু মৰম আমি সদায় পাম। গতিকে মই আশা কৰোঁ আজি যি নতুন প্ৰজন্ম উঠি অহা তেখেতসকললৈ মই এটা কথাই ক'ব বিচাৰিম যে তেখেতসকলেও তেনেকুৱা জীৱনত যেনেকুৱাই পৰিস্থিতি ঘটি থাকক বা তেওঁলোকে যেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈ আছে, সেই পৰিস্থিতিক নেওচি তেওঁলোকে যদি জীৱনত ভাল কিছুমান কাম কৰি যায়, তেনেহ'লে তেখেতসকলে নিশ্চয় জীৱনত এদিন মৰম, আদৰ আৰু সন্মান নিশ্চয় পাব। সেই উদ্দেশ্যেৰে আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ বুলি আগবঢ়ালোঁ। আৰু বিশেষ তেওঁলোকক ছায়ামণি বাইদেউক যি লগ কৰিলোঁ, তাৰ কিছু মুহূৰ্ত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুত কিছুমান কথা শিকিব পাৰিব। আৰু যিসকলে এতিয়াও হতাশাত ভুগি আছে, তেখেতসকলেও অকণমান উৎসাহ পাব। গতিকে আহক তেনেহ'লে যোৱাকালি লগ কৰা ছায়ামণি বাইদেউৰ লগত কিছু মুহূৰ্তৰ দৃশ্য আপোনালোকক আগত দেখুৱাবলৈ মই প্ৰয়াস কৰিছোঁ। গতিকে ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু শেষত যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেনেহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। আৰু এটা কথা মোৰ বিশেষ বেছি ভাল লাগিলে যে বাইদেউ ইমান জ্যেষ্ঠ সাংবাদিকা হৈও তেখেতৰ অকণো লেবেল নাই, অকণো অহংকাৰ নাই, একেবাৰে চিম্পুল, একেবাৰে সাধাৰণ, একেবাৰে মাটিৰ মানুহ। গতিকে আমি মানুহ এনেকুৱাই হ'ব লাগে, যাতে আমি যেনেকুৱাই পদত নাথাকোঁ কিয় আমি সদায় যেন মানুহে হৈ থাকোঁ। গতিকে আপোনালোকলৈও এনেকুৱাই হয় যেন, যাতে আপোনালোকে যেনেকুৱাই পদত নাথাকক কিয় সদায় যেন মাটিৰ মানুহ হৈ থাকে, তাৰে কামনা কৰিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম। স্মাইল প্লিজ। তুমি বাহঁতৰ বহি দিয়া। তাৰপিছত এখন মই বহি দিম, অংকা মাৰি দিব। এইফালে স্মাইল প্লিজ। ঠিক আছে ন? এতিয়া এখন মাৰি দিম।